আজি আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেন্ট্ৰেল কমাণ্ডাৰ বিজয় থাপা। আজি বিজয় থাপা তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ পিকু। হয়, আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস। সেয়েহে সকলো দৰ্শককে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ ওলগ জনালো। হয়, বিজয় দা, আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস, কিন্তু যোৱা বৰ্ষত আমাৰ বিশ্ববিদ্যালয়ত বা বিগত বৰ্ষসমূহত বিশ্ববিদ্যালয়ত ১৫ আগষ্ট দিনটো বুলি ক'লে উদুলি মুদুলি পৰিৱেশ হৈ থাকে। আজি আপোনাৰ অনুভৱ কেনেকুৱা, কি ক'ব? পোনপ্ৰথমতে আজি মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ সকলোকে। আচলতে তুমি ক'ব গ'লে এনেকুৱা কথা, আজিৰ দিনটোত মানে বহুত ভাল লাগে আৰু ভাল এটা পৰিস্থিতি। মানে কি হ'ল, ইয়াৰ আগতে মানে ইউনিভাৰ্চিটিত এনেকুৱা হয় 15 আগষ্ট বুলি ক'লে মানে নতুন ষ্টুডেণ্টখিনি আহে, নতুন ল'ৰা ছোৱালীখিনি আহে। খুব কম সময়তে মানে যি প্ৰেক্টিছ যেনে তেনে কৰি গৈ মানে 15 আগষ্ট আদি দিনটো প্ৰেডটো কৰে ধৰি লওক। প্ৰেডত মানে কি হয়, এনেকুৱা তাৰ আগত মানে যেতিয়া প্ৰেক্টিছটো হয়, নতুনকৈ আহে নতুনকৈ আহোঁতে মানে কি হ'ল, বেছি সময় নাপায় মানে কম সময়তে বহুত সোনকালে প্ৰেডটো শিকি যায় মানে। তাৰ মাজতে শিকাৰ মাজতে এনেকুৱা হয়, যেতিয়া মোক মাতে, এতিয়া মই 3 বছৰ ধৰি চেন্ট্ৰেল কমাণ্ডাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰি আছোঁ। কৰি থাকোঁতে এনেকুৱা হয়, মানে তাৰ আগত ফোন কৰে, বিজয় দা এইটো কেনেকুৱা, মানে সেইটো বস্তুটো বহুত ভাল লাগে মানে। যিহেতু আপুনি চেন্ট্ৰেল কমাণ্ডাৰ হিচাপে 3 বছৰ ধৰি দায়িত্ব পালন কৰি আহিছে, সেয়া লাগিলে 15 আগষ্টই হওক, 26 জানুৱাৰীয়ে হওক বা ভাৰ্চিটি উইকৰ সময়খিনি হওক, সেই সময়খিনিত আপোনাৰ এনেকুৱা এটা বিশেষ অভিজ্ঞতা আমাৰ দৰ্শকসকলক ক'ব বিচাৰিব নেকি, যিটো নেকি আজিও আপোনাৰ মনত একেবাৰে ৰৈ গৈছে? অভিজ্ঞতা মানে ক'বলৈ গ'লে কি হয়, ভালো লাগে, মানে ধেমালিও হয়, কিন্তু বহুতে ভয়ো কৰে। যেতিয়া মই যাওঁ তেতিয়া ভাবে কোন আহি গ'ল, মুখা মানে আহিলে এতিয়া পূৰা দিলে আৰু এনেকৈ ভাবে। কিন্তু মই বেছিভাগে এতিয়া কোনে কেনেকৈ পাইছে ক'বলৈ নাযাওঁ, কিন্তু মইতো মৰমতে শিকাওঁ। এক দুই খালি কিছুমানে এনেকুৱা জমনি হয়, এতিয়া একত তোমাৰ সোঁহাত বাওঁ ভৰি যায়, কিছুমানে সোঁ ভৰি সোঁহাত দি দিয়ে, আৰু যৌজ বুলি ক'লে আৰু হাত ওপৰলৈ কৰি দিয়ে মানে। সেইটো বস্তুটো হয় মানে, সিহঁতে ভয়ো কৰে, ভয়ত মানে যৌজ বুলি ক'লে ওপৰলৈ কৰি দিয়ে, আকৌ ভালকৈ শিকালে মানে আকৌ সিহঁতক লাহে লাহে এটা হাত ভৰি কৰি এনেকৈ শিকাওঁ আৰু এনেকৈ মৰমতে শিকাই থাকোঁ আৰু কাকো মানে ধৰি লওক পানিছমেণ্ট দি শিকাব লাগিব তেনেকুৱা। কিন্তু ইউনিভাৰ্চিটিত আহি মানে এই বস্তুটো বহুতে কৰে ন, খুব দুই এটা থাকে NCC লোৱা বা নোলোৱা, তাৰ মাজত বহুত মানে বেছিভাগে নলয় NCC। ইয়াত আহি মানে শিকোৱা হয়, সিহঁতে মানে একো নাজানে, আগতে সেই বস্তুটো পোৱাই নাই। ইয়াত সেইকাৰণে মৰমত বস্তুখিনি শিকাই দিওঁ, মানে কষ্টটো নিদিওঁ। পানিছমেণ্টটো দিলে মানে সিহঁতি নকৰিব, পিছদিনাখন নাহিব, বহুত তেনেকুৱা থাকে, কষ্ট পালে পিছদিনাখন নাহে। আচ্ছা বিজয় দা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে চেন্ট্ৰেল কমাণ্ডাৰ হ'বলৈ হ'লে কেনেধৰণে প্ৰস্তুতি চলাব লাগে? আচ্ছা, চেন্ট্ৰেল কমাণ্ডাৰ প্ৰস্তুতি মানে এইটো, এতিয়া মোৰ বিষয়ে ক'ব গ'লে তাত মানে বহুত কথা সোমাই আছে মানে। তাত ক'বলৈ গ'লে এতিয়া মোৰ ভাল লগাও কিছুমান আছে, দুখ লগাও কিছুমান এনেকুৱা কথা আছে। দুখ লগাটো মানে এনেকুৱা কি হ'ল, মোৰ জন্ম ইয়াতে ইউনিভাৰ্চিটিৰ ওচৰতে, ককাই ইয়াতে চাকৰি কৰিছিলে। তাৰপিছত যেতিয়া ভাৰ্চিটি হয়, তেতিয়া মই ফিল্ডলৈ আহোঁ, মানে ইয়াতে 1 নম্বৰ ফিল্ডলৈ। ফিল্ডলৈ আহোঁতে মানে কি হ'ল, যেতিয়া চব ল'ৰা ছোৱালী পূৰা গোলকৈ ৰখি থাকে, মই মানে কি হ'ল, পেহীৰ চাইকেল এখন আছিলে, চাইকেলখন লৈ আহি মানে এটা ফাকে সৰু পোৱালি মই তেতিয়া চাইডে চাই থাকোঁ মানে মাজেদি। তাৰ চেন্ট্ৰেল কমাণ্ডাৰৰ মাজত পূৰা কামান দিয়ে, ভাল লাগে মানে। সেইখিনি টাইমত তেওঁৰ কামানত গোটেই ফিল্ডখনে হেৰি কৰে ন, তেতিয়া মানে মোৰ মনত এটা লাগিলে যে মই কৰিব পাৰিম নেকি বুলি, পূৰা মানে সেইখিনি টাইমত লাগিছিলে যে মই পাৰিম নেকি, চেষ্টা এটা কৰিম নেকি। তাৰপিছত মই গোটেই প্ৰথম পৰা লাষ্টলৈকে মই ভাল পাওঁ মানে, আগৰ পৰা এইবোৰ ডিফেন্স লাইন মানে এইবোৰ ভাল পাওঁ। তাৰপিছত সেইটো হিচাপত মই ঘৰলৈ গ'লোঁ, তাৰ মাক সুধিলোঁ, মা এনেকুৱা কৰিছিলে, কি কৰিব লাগিব? মায়ে ক'লে, তই এতিয়া সৰু হৈ আছ, কলেজ গ'লে NCC লৈ গ'লি, NCCতে এইবোৰ হয়। মায়ে ক'লে, আমাৰ মাৰো NCC আছিলে। তাৰপিছত কি হ'ল, মানে এদিন সেই মানে কি হ'ল, NCCৰে দাদা এজনক লগ পালোঁ। মই দাদা এজনক সুধিলোঁ যে এনেকুৱা কৰিবলৈ কি হ'ব? তেওঁ মোক মানে কি, পোৱালি তোৰ পৰা নহ'ব, যা তেনেকৈ ক'লে। মই মানে তেতিয়া দুখে মনটো গুচি আহিলোঁ। তাৰপিছত তেনেকৈ আপোনাৰ দুখ লাগিছিল, কিন্তু তথাপিও আপুনি মানে উৎসাহটো হেৰুওৱা নাছিলে। মই মানে তেতিয়া মনত আহি গৈছিলে, মই কৰিমেই সেই বস্তুটো। তাৰপিছত কি হ'ল, মই কলেজলৈ যেতিয়া কলেজ পালোঁ, তেতিয়া মোৰ লগৰ এটা আছিলে বিশ্বজিৎ তালুকদাৰ। তেতিয়া আমি যেতিয়া কথা পাতিলোঁ যে NCCটো লওঁ নেকি, তেতিয়া মই ভাবিলোঁ NCC লৈ এনেকুৱা কৰিব পাৰি। তাৰপিছত NCCত চিলেকশ্যন দিলোঁ। তেতিয়া তাতো চিলেকশ্যন দিবলৈ বহুত কষ্ট, 150-200 ল'ৰা ছোৱালী, ভেকেঞ্চি থাকে 20টা। তাৰপৰা তাত চিলেকশ্যন দিলোঁ। তাৰপৰা আমাৰ হাইট চাইটবোৰ, কালচাৰ, গান চান গোৱালে, চব চিলেকশ্যন হৈ গ'লোঁ তেতিয়া। তাৰ চিলেকশ্যন হোৱাৰ পিছত তোমাৰ এতিয়া ইয়াত আহিবলৈ কি কৰিব লাগিব? ইয়াত আহিবলৈ মই RDC যাব লাগিব, দিল্লী পেৰেডৰ কাৰণে, যোনটো তুমি ক'লা যে চেন্ট্ৰেল কমাণ্ডাৰ কেনেকৈ হয়। সেইটো কাৰণে তোমাৰ কলেজ গৈ মেলি চেন্ট্ৰেল কমাণ্ডাৰ হ'বলৈ আমাৰ RDC যাব লাগিব, মানে দিল্লীত যোনটো পেৰেড হয় আমাৰ, তাত দিল্লীত চিলেকশ্যন হ'বলৈ। তাতো আকৌ বহুত কথা, গোটেই অল আছামৰ ভিতৰত গোটেই চিলেকশ্যন কৰে। আমি ইয়াত যেনে তেনে আমাৰ কলেজৰ পৰা 3জন গৈছিলোঁ,
নিশ্চয় তাত খুব এটা ডাঙৰ প্ৰতিযোগিতা হয়। গোটেই তোমাৰ চবৰ পৰা আহে, নেপাল আহে, আফ্ৰিকা আহে, গোটেই চব মানে চব জেগাৰ পৰা আহে। আমাৰতো ভাৰতৰ থাকেই। তাৰপৰা তাত চিলেকশ্যন হ'ল। মই তাত গৈও আকৌ তোমাৰ নৰ্থ ইষ্টৰ পৰা চিলেকশ্যন হ'ল। আকৌ তাত মই গাৰ্ড অফ অনাৰত চিলেকশ্যন হ'লোঁ। যিমান গেষ্ট আহে মানে চবকে গাৰ্ড অফ অনাৰ দিব লাগে, তাতো চিলেকশ্যন হ'লোঁ। তাৰপৰা চিলেকশ্যন কৰি আহিলোঁ। তাৰপৰা ইউনিভাৰ্চিটি এনেকৈ ক'ব গ'লে বহুতৰ নাম আছে, মানে বহুতে মোক হেল্প কৰিলে। কোনোবা দুজনৰ নাম ল'ব বিচাৰিব নেকি? বিশেষ ক'ব গ'লে মই আমাৰ ইউনিভাৰ্চিটিৰ ৰঞ্জন দাহঁতে হেল্প কৰিছিলে, তোমাৰ ফটোগ্ৰাফাৰ ৰঞ্জন দাই। তেখেতে মানে সাহস দিছিলে। আৰু তাৰপাছত আৰু তোমাৰ আছে আমাৰ ঘৰৰ ওচৰ এজন আছে, তাঁতী শৰ্মা বুলি কয়। তাৰপিছত আৰু শল্যদা আহিছিলে যে, শল্যদা তোমালোকে চিনি নাপাবা। সেই শল্যদাহঁতে মাতিছিলে, ধুনীয়াকৈ কথা চথা পাতিছিলে। তাৰপৰা সিহঁতে শল্যদাহঁতে চান্স তেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ চেনেল কমাণ্ডাৰ হোৱা। তেতিয়াৰ পৰা 15 আগষ্ট 26 জানুৱাৰী। তাৰপৰা আমাৰ ছিকিউৰিটি অফিচাৰ যোন আছিলে ভাস্কৰ ছাৰ বুলি কয়, তেওঁ বহুত সাহস দিছিলে। তাৰপৰা তুমি কৰা পাৰিবা, দিল্লীত পেড কৰি আহা। সেনেকৈ আৰু তাৰপৰা সেইটোৱে মানে কথাটো এনেকুৱা। তাৰপিছত মই চিলেকশ্যন দিল্লীত দিলোঁ, তাৰপৰা আহিলোঁ। তাৰপিছত ইয়াত চান্স দিলে, কৰিলোঁ। তাৰপৰা তেনেকৈ ভাল লাগে আৰু কৰি আছোঁ আজিলৈকে। মানে এইবাৰতো গম পোৱাই আৰু কি পৰিস্থিতি, এইবাৰ কৰিব নাপালোঁ। তেনেকৈ কৰিব নাপালোঁ মানে নৰ্মেলকৈ ফ্লেগ হষ্টিংটো হ'ল এইবাৰ। ভিচি ছাৰে কৰিলে। শুভেচ্ছা জনাইছোঁ, আপুনি আগবাঢ়ি যাওক। আচ্ছা বিজয় দা, পূৰ্বৰ সময়ৰ লগত বৰ্তমান সময়ৰ বহুত পাৰ্থক্য আহি গ'ল। আগতে যেনেকৈ গোটেই ইউনিভাৰ্চিটিখন এক উদুলি মুদুলি পৰিৱেশ হৈ আছিলে, কিন্তু হঠাতে ভাৰ্চিটি উইকৰ পিছতে নিজম পৰি গ'ল। সেই সময়ৰ লগত এই সময়ৰ কি পাৰ্থক্য দেখা পায়, কি ক'ব? পাৰ্থক্য তেনেকৈ ক'বলৈ বহুত আছে, কিন্তু তাৰ মাজতে কিছুমান মানে ভাল লগা আৰু দুখ লগা কিছুমান আছে। মানে কি হ'ল, তোমাৰ যেতিয়া গধূলি হৈ যায়, আমি যেতিয়া গেটত ডিউটি কৰি থাকোঁ, গধূলি হৈ যায়, গোটেই ইউনিভাৰ্চিটিৰ ল'ৰাখিনি ডিউহাটলৈ ওলাই যায়। মানে দিনটো আমি 1টা বজাত যেতিয়া ডিউটিলৈ আহোঁ, দিনটো মানে পিছবেলালৈ অলপ ভাগৰি যাওঁ আৰু থিয় হৈ। তাৰপিছত সেইখিনি টাইমত যেতিয়া ষ্টুডেণ্টখিনি আহে, নাম ক'বলৈ গ'লেতো ঢেৰ আছে, তুমিতো জানিবাই। তেনেকৈ মানে কি যে মাত এষাৰ দিয়ে ধুনীয়াকৈ, তাৰপিছত ৰখিছে বা বাকী দাদা যোনবোৰ আমাৰ লগত ছিকিউৰিটি ডিউটি কৰি থাকে, ৰখিছে, বাইদেউ ৰখিছে, এনেকৈ কৰিছে। মানে সেইখিনি টাইমত মানে ভাল লাগি যায়। ভাগৰ লাগিছে যদি ভাগৰটো মানে মৰি যায়। আচ্ছা বিজয় দা, যিহেতু সময় ইংগিত দিছে, গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। আপোনাক বহু শুভকামনা জনালোঁ। আপুনি আগুৱাই যাওক আপোনাৰ জীৱনৰ বাটত। ধন্যবাদ। আৰু এই আপাহতে দেশৰ স্বাধীনতা সংগ্ৰামত যিসকল স্বাধীনতা সেনানীয়ে অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ আত্মত্যাগেৰে আমি স্বাধীনতা পালোঁ। সেই সকলো স্বাধীনতা সেনানীক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। লগতে সকলো দৰ্শককে পুনৰবাৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ ওলগ জনালোঁ আৰু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।